এসময়ত এজন সন্ন্যাসী আছিল যিজন নিজৰ জ্ঞান আৰু আত্ম উপলব্ধিৰ বাবে পৰিচিত আছিল। এদিন তেওঁ এটা ৰাস্তাৰে গৈ থাকোঁতে বিপৰীত দিশলৈ যোৱা মানুহৰ এটা বৃহৎ ভিৰৰ সন্মুখীন হ'ল। সন্ন্যাসীজনে মানুহবোৰক কলৈ গৈ আছে বুলি সুধিলে আৰু তেওঁলোকে উত্তৰ দিলে, আমি সম্ৰাটক চাবলৈ চহৰলৈ গৈ আছোঁ। সন্ন্যাসীজনে তেওঁলোকক সুধিলে যে সম্ৰাটক কিয় চাবলৈ গৈ আছে, আৰু তেওঁলোকে ক'লে, আমি শুনিছোঁ যে তেওঁ জ্ঞানী আৰু জীৱনৰ সকলো প্ৰশ্নৰ উত্তৰ তেওঁৰ ওচৰত আছে। সন্ন্যাসীয়ে হাঁহি এটা মাৰি ক'লে, মই সম্ৰাটক চাবলৈ চহৰলৈ যোৱাৰ প্ৰয়োজন নাই, মোৰ ভিতৰত মোৰ প্ৰয়োজনীয় সকলো উত্তৰ আছে। মানুহৰ ভিৰটোৱে হাঁহি হাঁহি সন্ন্যাসীজনক সুধিলে যে আপোনাৰ ভিতৰত সকলো উত্তৰ কেনেকৈ থাকিব পাৰে। তেওঁ উত্তৰ দিলে, মই আন্তৰিক শান্তি আৰু সুখ পাইছোঁ আৰু সেয়াই মোৰ প্ৰয়োজনীয় সকলো উত্তৰ। ভিৰটোৱে সন্ন্যাসীজনৰ উত্তৰ শুনি হাঁহি হাঁহি চহৰলৈ যাত্ৰা অব্যাহত ৰাখিলে আৰু আনহাতে সন্ন্যাসীজন নিজৰ যাত্ৰাত সন্তুষ্ট হৈ বাটত অকলে থিয় হৈ থাকিল। এই কাহিনীয়ে আমাক শিকাইছে যে অকলে থিয় হৈ নিজৰ সংগীসকলক বুদ্ধিৰে বাছি লোৱাৰ গুৰুত্ব। আমি নিজক এনে মানুহৰ সৈতে ৰাখিব লাগে যিয়ে আমাক উন্নত কৰে, আমাৰ জীৱনলৈ ইতিবাচকতা কঢ়িয়াই আনে। আমি কেতিয়াও অকলে থিয় হ'বলৈ ভয় কৰা উচিত নহয়, কাৰণ আন্তৰিক সুখ আৰু শান্তি বিচাৰি পোৱাৰ একমাত্ৰ উপায় সেইটোৱেই। বুদ্ধৰ এইষাৰ বাণী মনত ৰখা উচিত, ভুল মানুহৰ লগত কাম কৰাতকৈ অকলে থকাটোৱেই ভাল। আপোনাৰ সংগীসকলক বুদ্ধিৰে বাছি লওক, তেতিয়া আপুনি কেতিয়াও অকলশৰীয়া নহ'ব। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ জোনাকী মটিভেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিঅ' চাই কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু লাইক এণ্ড শ্বেয়াৰ কৰক।